হাই গাইজ, কি খবৰ আপোনালোকে চাই আছে অভি ব্লগছ। এয়া মোৰ লগত আছে ৰক্তিম আৰু এই চেনেলৰ মজিয়ালৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আপোনালোকে এয়া চাই লওক, পদ্মাথান দেৱালয়ৰ আগত আমি আছোঁ আৰু এতিয়া যাম আমি গভৰা দলং ঘাট। বলক গমন কৰোঁ গভৰা দলং ঘাটলৈ। আৰু এইফালে ফুৰি আছে, খেতিপথাৰৰ কাম মানে আৰম্ভ হৈ গৈ আছে, আমাৰ ফালে শেষেই। আৰু এয়া আমি চাইকেলেৰে গৈ আছোঁ। আমি এতিয়া এইফালে যাম, এইফালে গ'লে আমি গভৰা দলং ঘাট যাব পাৰিম। এয়া আমি বৰপথাৰ ব্ৰহ্ম মন্দিৰ পালোহি আৰু এয়া আমি ব্ৰহ্ম মন্দিৰ পাৰ হৈয়ে এয়া পকা ৰাস্তা পালোহি। এয়া পকা ৰাস্তাৰে গৈ আছোঁ আৰু ৰক্তিম মই। এয়া হৈছে বৰপথাৰ মধ্য ইংৰাজী বিদ্যালয়। এয়া হৈছে চান্দাইপাৰা মন্দিৰ। ইয়াৰ নিৰ্মাণ কাৰ্য চলি আছে, লাহে লাহে চলা মানে ভাগৰি গৈছে বহুত, সেইকাৰণে অলপ দলং আহি দিলোঁ। এনে বাৰু আমি উঠি আহিব পাৰিম এনেকৈ, কিন্তু আমি এতিয়া দলং পালোঁ। এয়া গভৰা দলং ঘাটৰ দলং আপোনালোকে চাই ল'ব। এইটো ডিমিলা নদী, মানে ডিমিলা নদীৰ এখন দলং গভৰা দলং ঘাটতে আছে। সেইফালে অলপ সেইফালে গৰখা মন্দিৰ আছে, এইফালে গৰখা মন্দিৰ, এইফালে নাট্য মন্দিৰ আছে। কিয় নাট্য মন্দিৰে? মই আজিয়ে হ'লো না, এতিয়া নাট্য মন্দিৰ মানে ৰাইজ মন্দিৰ। সেইটো ৰাজহুৱা মন্দিৰটো এইফালে আছে, নাটকৰ নাট্য মন্দিৰ বুলি কয়। বলক, এইটো গৰখীয়া মন্দিৰ হয়। এইটো পাব্লিক আমাৰ পানী যোগানৰ মেচিন বুলিয়ে ক'ব লাগিব এতিয়া। এইটো ধানপাত্ৰ, এইটো ধানপাত্ৰ। আৰু ইফালে আছে আমাৰ ৰাজহুৱা, আৰু এইখন আমাৰ দলং ঘাট। এয়া দলং ঘাটৰ চক। জনাই দিওঁ, আপোনালোকে যদি ৰাষ্ট্ৰীয় বাণিজ্য মেলাত আহিব পাৰে। 30 তাৰিখলৈ এই বাণিজ্য মেলা চলি থাকিব, গতিকে আপোনালোকে বাণিজ্য মেলাত আহক, বস্তু লৈ যাওক, বস্তু ক্ৰয় কৰিব পাৰিব। কিন্তু ইমান হিট হোৱা নাই দিয়ক, মই গৈছিলোঁ ইমান এটা হিট হোৱা নাই। আগৰ ভিডিঅ'ত দিছে নেকি? আগৰ ভিডিঅ'ত দিছোঁ মই ব্লগটো, আপোনালোকে দেখিছে চাগে। মানুহ ইমান হিট হোৱা নাই, মানুহ জানো বাদেই দিয়ক, এই বস্তুবিলাকো ভালকৈ অহা নাই। এইবোৰত ঠাণ্ডা কুল পানী খাই আমি ঘৰ পালোহি। গতিকে ঘৰত যাই ইয়াক কুল ঠাণ্ডা পানী দিওঁ। তাৰপিছত কৈ আছোঁ আপোনালোকক, আৰু এনেকৈ আমি পদ্মাথান দেৱালয়ৰ পৰা আহি পালোঁ। গতিকে এই চেনেলটি আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টি লাইক কৰক, কমেণ্ট কৰক আৰু লগতে শ্বেয়াৰ কৰি দিব। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব লাগে ন, ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব। আৰু গতিকে আপোনালোকে এই চেনেলৰ ভিডিঅ' দিয়াৰ লগে লগে পাই থাকিব। গতিকে বাই, জয় আই অসম।